কি কৈ আছিলে ভাত পানী খালেই নেকি আমাৰ আজি ভাত পানী খাই আজৰি হ'লোঁ যেনিবা আজৰি পিজৰি হৈ পেলাই ভাবিলোঁ অকণমান দেৰি বোলো অনলাইনটোলৈকে যাওঁ সেইদে বুলিয়ে আহিলোঁ বাৰু সেই বাকী ভালে আছে আনো আপোনালোক অকণমান দেৰি ৰ'বচোন দেই কিনি যায় কেলে একদম নোৱাৰে দেই মই হাক দিছোঁ কিন্তু যাওকচোন মাইনাৰ লগতে বিছনাখনত অকণমান দেৰি পকগৈ মোৰ যে কোনোবা এখন একদম খঙত নহয় মোৰতো ফাটিহে যাব যেন লাগে আৰু জান নাই মই সঁচা কথা কৈছোঁ কোনোবা এখন খং উঠিব লাগিলে এই গেটৰ তলাটো মাৰি পেলাই মই চাবিটো কোনোবা পুখুৰীত দলি মাৰি দিমগৈ আৰু ইমান দিনকাল বেয়া পৰিছে হয় নাই কওক ইমান কৰোণা বেমাৰ বাঢ়িছে তথাপিও আমাৰ এইজনে একদম গাত কথা নালাগে জানা নাই ভাতকেইটা খোৱাৰ পিছত আৰু বোলে বৰাহঁতৰ ঘৰতে বোলে তামোল এখন খামগৈ কথা হ'লনে বাৰু আগতে আমিও ইমান গৈছিলোঁ বাহিৰলৈ এতিয়া নাযাওঁ নহয় জান নাই একদম নাযাওঁ এতিয়া মোৰ চেলাৰী দেখিছে নাই একদম থ্ৰেডিং কৰিব টাইম হৈ গ'ল তথাপিও মই নাই যোৱা আকৌ সঁচা কথা কৈছোঁ সেইদিনাখন সেই আমাৰ আলিমূৰৰ সেই দত্তদাহঁতৰ ভায়েকৰ ভাগৰ বিয়া আছিলে মই নাই যোৱা নহয় জানা নাই মাতিছিলে আমাক নাই যোৱা এই লাৱণ্য বাইদেউ গৈছিলে যেনিবা মই সেই লাৱণ্য বাইদেউৰ হাততে আৰু সেই পলিথিনৰ ঠুঙা এটা দি পঠিয়ালোঁ জানা নাই মই বোলো আমাৰ মাইনালে বোলো কিবা এটা বোলো লৈ আহিব আৰু এনেই আমাৰ ল'ৰাই লোভ নকৰে বাৰু তথাপিও অকণমান আশা এটা থাকে আৰু বাইদেউ যেনিবা সেই জিলেপি কেইটামান লৈ আহিলে আৰু তাকে মই আমাৰ মাইনাই খালোঁ আৰু যেনিবা সেইবিলাকে আৰু সেই ইমান সঁচাকৈ দেই বেমাৰটো বেলেগ বাঢ়িছে আমাৰ আকৌ এইজনে কয় সেই বোলে আমাৰ বোলে ইমান বোলে ভিতৰুৱা অঞ্চল বোলে আমাৰ বোলে বেমাৰে নাপায় এনেকৈ বুলি কৈছে ৱা কৰোণা বেমাৰটো বাৰু কিবা সেই ট্ৰেইনত আহিবনে বাছত আহিবনে অ'টত আহিব বোলে আমাৰ ইমান ভিতৰ জেগা নাপাবহি হাৱাতে আহিছে আজিকালি বেমাৰটো হয় নাই এই আমাৰ এজনে বুজিলেহে এতিয়া মই কিন্তু একদম যাবলৈ নিদিওঁ আকৌ লাগিলে যিয়ে নহওক মোৰ লগত যিমানে দল নালাগক লাগিলে মই যাবলৈ নিদিওঁ বাহিৰলৈ সঁচা কথা কৈছোঁ আপোনালোকো নাযাব জান নাই কিবা একদম দৰকাৰী কথা নহ'লে নাযাবই আৰু কিবা ঔষধ চৌষধ আনিবলৈ হ'লে যাব খালি সেই মাস্ক চাস্ক পিন্ধি যাব আৰু সেই চেনিটাইজাৰটো হাতত একদম লৈয়ে থাকিব আৰু মই সঁচাকৈ কৈছোঁ বাকী বাদ দিয়ক বাৰু সেইবিলাক কথা সেই নহয় কাইলৈ আকৌ ইলেকশ্যনৰ ৰিজাল্ট আহিব নহয় হয় নাই ই কোন চৰকাৰ আহিব জানো এই মোৰ আকৌ এইবিলাক এনেই উগুল থুগুল লাগি থাকে মনটো জানো নাই আমাৰ এইজনে আকৌ কৈছে তোৰ বোলে কিহৰ বোলে ইমান বোলে ৰাজনীতিৰ কথা তই বোলে মাইকী মানুহ দৰকাৰ নাই নহয় বোলে ইমান ৰাজনীতিৰ কথা ৱা মাইকী মানুহ হ'লোঁ বুলি ৰাজনীতিৰ কথা নাজানিম নি হয় নাই আমি কিমান ৰাজনীতি কৰিলোঁ বিয়নী মেলৰ ৰাজনীতি কৰিলোঁ তাৰপিছত আকৌ সেই গোটৰ মিটিঙত ৰাজনীতি কৰিলোঁ তাৰপিছত ৰান্ধনীশালৰ ৰাজনীতি কৰিলোঁ কিমান ৰাজনীতি কৰিলোঁ নামঘৰত ৰাজনীতিটো আছেই জানে আৰু আপোনালোকে কেলৈ নাজানিম আকৌ ৰাজনীতিৰ কথা এই আমাৰ এইজনতকৈ বেছিহে জানো মই ৰাজনীতিৰ কথা মই নেদেখুৱাওঁহে খালি সেইবিলাকে আৰু খালি যিয়ে নহওক আৰু যোন চৰকাৰে নহওক আমাৰ সেই পপাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো যে সেইটো ভাল হ'লে ভাল হয় আৰু সঁচাকৈ মোৰ সেইটোহে আৰু ভাবোঁ আৰু ন মানে ইমান ঠেকেচনি খাওঁ নহয় পপাহঁতৰ ঘৰলৈ যাওঁতে মোৰ একদম সেইকাৰণে কিবা গৈ পেলাই মানে ভাগৰ লাগেগৈ এই ৰাস্তাটো ভাল হ'লে যাবলৈও ভাল হ'ব আৰু এই যি চৰকাৰে নাহক লাগিলে কংগ্ৰেছ আহক বিজেপি আহক যি আহক আৰু সেই ৰাস্তাটো ভাল হৈ গ'লে ভাল লাগিব যেনিবা আৰু সেইবিলাকে আৰু এই যাওঁ দেৰি নকওঁ তাৰমানে সেই ঘৰত থাকিলেও কাম বন ওলাই থাকে নাই ধেৰ মই এতিয়া অকণমান সেই ৰেষ্ট কৰোঁগৈ আৰু ৰেষ্ট কৰি উঠি আকৌ ৰাতিলৈ ভাত বনাবলৈ আছেই আকৌ ঘৰ ইটো সিটো কাম কৰিবলৈ আছেই নহয় কাৰো ঘৰলৈ যোৱা নাই বাৰু আপোনালোকো নাযাব বাৰু একদম সেই মই সঁচা কথা কৈছোঁ আকৌ আৰু যাবলগীয়া হ'লেও একদম কিবা যদি প্ৰয়োজনীয় হয় তেতিয়াহে যাব আকৌ সঁচাকৈ দেই সেই বেমাৰটো বহুত বাঢ়িছে এই বহুত মানুহৰ ঘৰ সংসাৰ একদম ধ্বংস কৰি দিছে আকৌ বেমাৰটোৱে সঁচাকৈ সেই আহিছোঁ বাৰু দেই ভালে ভালে থাকিব দেই নমস্কাৰ আহিছোঁ বাৰু আকৌ আহিম দেই